जगत পিতা অনাদি নিরঞ্জনের ঈশ্বর আমি সমস্ত জীবজগতের প্রতিটি প্রাণীর পালনের দায়িত্ব করিস বহন। এই বিশ্ব ব্রহ্মাণ্ড নানা লীলা করি দুষ্ট দমন আৰু সন্ত পালনৰ বাবে যুগে যুগে নানা অৱতাৰ মই এইবাৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ অহংকাৰী ক্ষত্ৰিয়সকলৰ দৰ্প শূন্যৰ বাবে পৰশুৰাম ৰূপে অৱতাৰ কৰি গ্ৰহণ। তারপরে
আমাৰ এই প্ৰিয় শিষ্য ভীষ্মৰ হাতত আমি হম পৰাজিত আৰু তেওঁ ভাৰ্গৱ বিজয়ী ৰূপে চিৰকাল কীৰ্তিমান হৈ থাকিব। যাওঁ সৃষ্টিত এক নতুন অধ্যায়ৰ কৰগৈ সূচনা।